স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই হিমাংশু, আপোনালোকে চাই আছে AG ব্লগছ। আৰু বৰ্তমান মই ব্লগ কৰি আছোঁ মজা মিনি স্মাৰ্টফোন গিম্বলেৰে। আৰু এই গিম্বলডাল এতিয়া মই টেষ্ট কৰিব আহিছোঁ, বা টেষ্ট কৰাৰ আগতে আপোনালোকে এই গিম্বলডালৰ আনবক্সিং ভিডিঅ'টো চাই লওক। আৰু আহক মই টেষ্ট কৰোঁ। মই এতিয়া আনবক্সিং কৰি মজা মিনি এছৰ বাকচ বক্স, যিটো মই অলৰেডি এবাৰ খুলি মেলি ভালদৰে চালোৱেই। বাকচটো এইটোত চিল আহে, যিটো মই অলৰেডি ব্ৰেক কৰিলোঁ। তাৰপিছত এডাল ফিটা দিছে, যিডাল আমি লাহেকৈ এনেকৈ টানি দিব লাগিব আৰু মেইন মালটো ওলাই আহিব। এতিয়া এইটোৰ একো কাম নাই। অ'কে, চ' ফাৰ্ষ্ট ইয়াত দিব, চব বস্তুতে দিয়ে পঢ়িবলগীয়া কিতাপ কেইখনমান, বাট এইখন একো কাম নাই। চ' এইটো দিছে মৰ্টন খাবৰ কাৰণে, যিটো নহয় মৰ্টন, মই জানো, আপোনালোকেও জানে, এইটো কাম নাই। চ' ইয়াৰ পিছত আহিলে ইয়াৰ মেইন মালটো, যিডাল গিম্বল মজা মিনি এছ। চ' এইডাল ছাইডত থৈছোঁ। তাৰপিছত হৈছে এইটো ইয়াৰ মাউণ্ট, ৰ'ব দেখাই দিছোঁ। এইটো ইয়াৰ তলত লাগিব, মানে ষ্টেণ্ড বুলি ক'ব পাৰি। এইটো এনেকৈ লগাই পিনে এইটো থ'ব পাৰি, যিটো ইয়াত থৈ দিওঁ এতিয়া। আৰু ইয়াৰ লগত আহিছে এডাল কেবল, USB টো টাইপ C, যিডাল একো কাম নাই, ডাইৰেক্ট মোবাইলৰ চাৰ্জতে চাৰ্জ কৰিব পাৰিব। তাৰপিছত আহিছে এডাল কেবল। এডাল হৈছে আপোনাৰ ব্লুটুথেদি মোবাইলটো কানেক্ট কৰিব পাৰি, নহ'লে কেবলডালেদি। ব্লুটুথ মোবাইলত থাকেই, চ' এডালো একো কাম নাই। আৰু এটা দিছে পাউচ নে কি কয়, মানে ইয়াত আপোনালোকে ক'ৰবাত যদি নিয়ে গিম্বলডাল ধুনীয়াকৈ ভৰাই লৈ যাব পাৰে। আৰু বৰ কোমল কাপোৰটো, যিটো কাম আছে। আৰু এইটো বাকচ, যিটো মই ধুনীয়াকৈ সজাই থৈ দিম আৰু গিম্বলডাল প্ৰায় বাকচতে ভৰাই থৈ দিম। চ' এইটো হৈছে মেইন মালটো, গিম্বলডাল মজা মিনি এছ। বস্তুটো এনেকৈ ফ'ল্ড হৈ থাকে, যিটো ইয়াত এটা বাটন আছে, এইটো আমি এনেকৈ ক্লিক কৰি এইটো এনেকৈ পকাই দিব লাগে, আৰু এইটো অট'মেটিকলি ইয়াত আকৌ লক হৈ যায়। অ'কে, চ' একেদৰে এইটো ইয়াত লক এটা থাকে, যিটো আমি এনেকৈ খুলি দিব লাগে। চ' এতিয়া গিম্বল ইজ টোটেলি ৰেডি, মানে ইয়াত মোবাইলটো লগাব লাগিব। আৰু চ' মই এইটো লগাই দেখাই দিছোঁ। এইটো ইয়াত তলত এনেকৈ পকাই পিনে লগাই দিব পাৰি। আৰু এইটো লগোৱাৰ পিছত গিম্বলডাল টোটেলি ৰেডি। এডাল এনেকৈ ধৰিব পাৰি, নহ'লে এডাল এনেকৈ খুলি পিনে এইটো আমি এনেকৈ থৈ দিব পাৰোঁ। গিম্বলডালৰ লেফ্ট ছাইডে দুটা বটন আছে, যিকেইটা জুম ইন, জুম আউট আৰু ফ'কাছ কৰাত সহায় কৰে। বেক ছাইডে আছে এটা ট্ৰিগাৰ বটন, যিটোৰ মাল্টিপল ইউজেছ আছে। আৰু ফ্ৰণ্ট ছাইডে আছে এডাল জয় ষ্টিক, যিডালে গিম্বলডাল মুভ কৰাত সহায় কৰে। আৰু তাৰ ঠিক তলতে আছে নেভিগেশ্যন বটন, যিকেইটাৰো মাল্টিপল ইউজেছ আছে। আৰু লেফ্ট ছাইডে আছে পাৱাৰ বটন, তাৰ তলতে আছে টাইপ C চাৰ্জিং পইণ্ট, যিটো দি গিম্বল চাৰ্জ কৰা হয়। আৰু ওপৰত আছে এটা মাইক্ৰ' USB পইণ্ট, যিটো দি মোবাইল কানেক্ট কৰিব পাৰি। আৰু তলত আছে এটা ইণ্ডিকেটাৰ বাটন, যিটো চাৰ্জিঙত কাম আহে। ইয়াত মোবাইল ফোন এটাচ কৰিব একেবাৰে ইজি। জাষ্ট মোবাইলটো ইয়াত এনেকৈ লগাই দিব লাগিব। তাৰপিছত বেলেঞ্চ একো কৰিব দৰকাৰ নাই। আমি পাৱাৰ বাটনটো লং প্ৰেছ কৰি দিলেই ই অট'মেটিকলি অন হৈ যাব। চ' তাৰপিছত আমি গিম্বলডাল ইউজ কৰিব পাৰিম। তাৰপিছত যদি এতিয়া এইটো আছে লেণ্ডস্কেপ মডত, মানে আমি ইউটিউবৰ ভিডিঅ'বোৰ শ্বুট কৰিবলৈ লেণ্ডস্কেপত কৰোঁ, বা আপোনালোকে যদি ইনষ্টাগ্ৰামৰ কাৰণে ইউজ কৰে, চ' এবাৰ পাৱাৰ বাটনটো ক্লিক কৰি দিব। চ' ইয়াৰ মটৰটো অফ হৈ যাব। তাৰপিছত আমি মোবাইলটো এনেকৈ ধৰি পিনে এডাল এনেকৈ ঘূৰাই দিলে হৈ গ'ল, ফোনটো চিধা হৈ যাব। তাৰপিছত পাৱাৰ বাটনটো আৰু এবাৰ ক্লিক কৰি দিব লাগিব, ই আহি যাব আপোনাৰ পৰ্ট্ৰেইট মডত, য'ত ইনষ্টা ভিডিঅ'বিলাক শ্বুট কৰিবলৈ আপোনালোকৰ সহায় হয়। এণ্ড সেইটোৱে আৰু। চ' মই এই গিম্বলডাল এমেজনৰ পৰা বাই কৰিছোঁ 5230 ৰুপিছত। মই অফাৰ পাইছিলোঁ এমেজনত, চ' অৰ্ডাৰ কৰি দিলোঁ। এনেই ইয়াৰ ৰিয়েল দামটো 8500 ছামথিং হয়। মই বেষ্ট বাই লিংকটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। আৰু এতিয়া ব'লক এই গিম্বলডাল বাহিৰলৈ নিওঁ আৰু ভালকৈ টেষ্ট কৰোঁ। চ' গাইছ, এতিয়া আহি গ'ল আকৌ বাহিৰলৈ গিম্বলডাল টেষ্ট কৰিবলৈ, আৰু আনবক্সিং ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। চ' এতিয়া গিম্বলডাল টেষ্ট কৰোঁ। চ' গাইছ, এতিয়া মোবাইলটো এটেচ কৰি ল'লোঁ গিম্বলত, আৰু এতিয়া গিম্বলডাল অন কৰিম।
So guys, ইয়াৰ পিছফালে যেটো বটন আছে মাল্টিপল ইউজেছ আছে যেনেকৈ মই এতিয়া গিম্বলডাল এফালে মুভ কৰিছোঁ সো মোবাইলটো এফালে মুভ কৰিছে বাট ওপৰলৈ মুভ কৰিছোঁ মোবাইলটো জেগাতে আছে বাট মই এবাৰ যদি ক্লিক কৰি ধৰি থাকোঁ এতিয়া ওপৰলৈ মুভ কৰিলে কেমেৰাটো ওপৰফালে মুভ হ'ব আৰু নেক্সট যদি এই পিছফালৰ বটনটো মই দুবাৰ ক্লিক কৰোঁ ই লক মোডত গুচি যায় মই এতিয়া গিম্বলডাল যিমান হিলালেও মানে মোবাইলটো নিহিলে আৰু লক মোডতে থাকিব সো এইটো এটা আৰু মই যদি এই তলৰ বটনটো তিনিবাৰ প্ৰেছ কৰোঁ গিম্বলডাল এইটো পজিশ্যন আহি যায় যিটোত মানে এনেকৈ কিছুমান ঘূৰাই ঘূৰাই লোৱা শ্বৰ্টবিলাক কাম দিয়ে সো ইয়াত এতিয়া এটা ফ'ল' মোড আছে এইটো আমি টেষ্ট কৰি চাম ফাৰ্ষ্ট আমি অবজেক্টটো চিলেক্ট কৰি ল'ব লাগিব তাৰপিছত সি অট'মেটিকলি গিম্বলডালে ফ'ল' কৰিব খোজকাঢ় অঁ এইটো চাইডে যা চ' দেখিছে মানুহটো যোনফালে গৈছে গিম্বলডাল নিজে নিজে সেইটো চাইডে মুভ হৈছে চ' গাইছ এতিয়া উইদাউট গিম্বল এবাৰ খোজকাঢ়ি শ্বৰ্টটো লৈ চাওঁ চ' এইটো খোজকাঢ়ি পিনে গিম্বলডাল টেষ্ট কৰিছোঁ ট্ৰাই কৰি আছোঁ তাৰ আগফালে যাম চ' এইটো খোজকাঢ়ি পিনে চ' গাইছ এতিয়া দৌৰ মাৰি চাওঁ উইদাউট গিম্বল এইটোতো পুৰা মাৰি পিনে ইউজ কৰিছোঁ চ' এই মজা মিনি এছ এপটোৰ ভিতৰত আৰু বহুত ফিচাৰ্ছ আছে যেনেকৈ ম'চন টাইম লেপছ আৰু সেইবিলাক মই ইমান এটা টেষ্ট নকৰোঁ বাট মই এনেই ট্ৰাই কৰি চাইছিলোঁ ৰিভিউ কৰিবৰ বাবে বা ফাৰ্ষ্ট টাইম হয় এইটো মোৰ আনবক্সিং ভিডিঅ' বা ৰিভিউ এই কি হয় মুঠতে হয় আৰু বাট মই ট্ৰাই কৰিছোঁ দেখাবলৈ বস্তুটো সেইটোৱে আৰু এতিয়া এই গিম্বলডালেদি লোৱা কিছুমান শ্বৰ্ট এনজয় কৰক শ্বৰ্টকেইটা চাই কেনেকুৱা পালে জনাব কমেণ্টত আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ চ' লগ পাম আকৌ এটা নতুন ভিডিঅ'ত টিল দেন ষ্টে চেফ ডু ছাবস্ক্ৰাইব এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন বাই বাই